হাগ্ৰামা মহিলাৰী যদি বেলেগ বিশ্ববিদ্যালয়ত পঢ়ি আহিছে আমি নাজানো বিশ্ববিদ্যালয় চৌহদটো এনেকাই হয় বডোলেণ্ড ইউনিভাৰ্চিটি কেম্পাছে আছিলে আগতে তাৰ পিছতে ফুল ফ্লেজেড ইউনিভাৰ্চিটি হ'ল তেনেকা বহুত ইউনিভাৰ্চিটি আছে যিটো আগতে কেম্পাছ হৈছিলে তাৰ পিছত ডেভেলপ হ'ল গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ যোৱা কথা আৰু তেখেতৰ অনুমোদন দিয়া এখন বিশ্ববিদ্যালয়ৰ অৰ্ডাৰত আহি পেলাই ইয়াত মানে কেম্পাছ আৰম্ভ কৰিছে য'ত কাউন্সিল গভৰ্ণমেণ্টে 42 লাখ টকা দি আৰম্ভ কৰিছে আৰু 1 কোটি টকা কেম্পাছ নিৰ্মাণ কৰা চেংচন কৰা হৈছে আহি থকা ফাইনেন্সিয়েল ইয়েৰত 5 কোটি টকা দিয়াৰ কাৰণে ঠিক কৰিছে এই কথাটো যদি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই বুজি নাপায় আৰু কেনেকৈ বুজাব আপুনি তেখেতৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি যুৱতীৰ প্ৰতি কোনো মানে ধ্যানে নাই তেখেতৰ অকল ভোটকেইটা লাগে পাৱাৰটো লাগে এই কথাই এই কাৰণে আজিৰ সময়ত হাগ্ৰামা মহিলাৰে কি কয় কি নকয় ইয়াৰ লগত কোনো আমাৰ উদ্দেশ্য নাই আমাৰ ষ্টুডেণ্টছবিলাকে ভাল ফেচিলিটি পাব লাগে ৰাইজে ভাল এটা সুবিধা পাব লাগে সেইটোকে লৈ আমি কাম কৰি যাম